हेलो एवरीवन की खबर आपनलोকৰ आशा कৰো চবৰে ভাল লাগতে মোৰো ভাল মনটো ভাল লাগিছে কাৰণ মানে ইউটিউবত 1000 সাবস্ক্রাইবার হলে মই কমিউনিটি পোস্ট আহে বুলি ভাবিছিলো কিন্তু মোৰ তাত 400 হৈছে মোৰ কিন্তু কমিউনিটি পোস্টটো লাগি গৈছে ভাল লাগিছে আৰু মনটো তাতে পোস্টটা লগাইছো আপোনালোকে চাবচোন আৰু আপোনালোকে অলপমান সাপোৰ্ট কৰিব তে মোৰ মনটো ভাল লাগিব এতিয়া আছো মই ঘৰৰ পিছফালে তো মানে হেউজীয়া পৰিবেশৰ মাজত আছো हेलो एवरीवन এতিয়া মই এটা বস্তু অৰ্ডাৰ দিছিলো মানে হেতু আইছি এটা লব যাই আছো আৰু বস্তুটো আনি কিনে আনবক্সিং কৰি আছো যাই আছো বলো এই ফোনটি ৰিলস বনাইছে তাক দেখাবা মানা কৰে কিন্তু তাই এতিয়া গমে বনাই নেকি বলো অপেক্ষাৰ অন্তত আহি পৰিছে এতিয়া আজিৰ দিনটো বস্তুটো কি অৰ্ডাৰ দিছো আপোনালোকক দেখাইছো এইখিনতে মই ঘৰৰ পৰা ওলালে পাই আৰু মানে আমাৰ ঘৰৰ পৰা পাৰ হৈ আৰু এতিয়া বলক আমাৰ গাঁৱৰ পৰিবেশ অলপ দেখাই দিম আপোনালোকক এতিয়া মই যাই আছো বস্তুটো ল'ব ল'ৰাজনৰ কাষত মানে মই ভিডিঅ' কৰা নাই তাৰ বেয়া নাপাব কাৰণ মই এনে অলপ গাঁৱৰ পৰিবেশটো দেখাই দিছো তেনে আৰু বৰষুণ গিছি যেতে সকলে মানে বোকা পানী হৈ আছে মানে ইফালে বোকা সকলে বোকা হৈ আছে এতিয়া বস্তুটো ৰিসিভ কৰি ললো লৈ ললো এতিয়া ঘৰত যাই আনবক্সিং কৰিম আৰু আপোনালোকক দেখাম বহুত দিনৰ অন্তৰ মূৰত আহিছে মোৰ এইটো দেখাম কি বস্তু আছে আৰু আমাৰ গাঁৱৰ পৰিবেশ অলপমান দেখাই দিছো বলক এতিয়া যাম দোকানত ভন্টি কিবা বস্তু ল'ব আমি চাওক আমি কেনেকুৱা ৰাস্তা দি ঘৰত আহিব লাগে মানে শান্তি মাটি আমাৰ নহয় ৰাস্তাটো আমাৰ নহয় বৰমাহঁতৰ পুখুৰীটো সেইকাৰণে এনেকৈ আহি থাকিব লগা হৈছে আৰু খালৰ পানী পুৰা একদম বৰষুণ হাৰি বাগৰি গৈছে আমি আৰু এনেকৈ অহা যোৱা কৰি থাকোঁ আৰু বাহিৰৰ দিনততো ওলাব নোৱাৰি একদম বৰষুণ আহিলে যাব নোৱাৰি ৰাস্তাটো একেবাৰে বেয়া হৈ গৈছে কিন্তু এনেকৈ কষ্ট কৰি আহি থাকিব লগা হৈছে এতিয়া আনবক্সিং কৰিব লৈছো বলক এতিয়া মই চাই লওঁ আৰু আপোনালোকক চাই লওঁ আৰু মই এতিয়া বক্সটো কাটিব লৈছো আপোনালোকে চাই থাকিব ভিডিঅ'টো আৰু দেখছে না কাটি আছো আৰু ভিডিঅ'টো আপোনালোকে শেষলৈ চাব এতিয়া ওলাই গ'ল ভিতৰৰ বস্তুটো তো এতিয়া লাহে লাহে খুলি আছো মই এইটো ওলাই গ'ল ইস্ত্ৰিটো আৰু বেছি দামী নহয়
বহুত দামী দামী আছে মই মিছত অৰ্ডাৰ দিছিলোঁ বহুত দামী দামী আছে কিন্তু ইমান দামী মানুহো নহয় আৰু ইমান দামী বস্তুও নহয় সেইকাৰণে যিমানখিনি আমি ল'ব পাৰোঁ যিমানখিনি মানুহৰ সিমানখিনি দামী বস্তু লৈছোঁ পিছত যদি ভৱিষ্যতলৈ কেতিয়াবা পাৰোঁ ভাল ল'ম বা দামী ল'ম কিন্তু এতিয়া চলিবৰ কাৰণে এইটোৱে হ'ব ঠিক আছে এতিয়া ভিডিঅ'টো আপোনালোকে শেষলৈ চাব ইস্ত্ৰিটো আনবক্সিং কৰি আপোনালোকক দেখালোৱে আৰু ময়ো চালোঁ লগতে কেনেকুৱা পাইছে জনাব মোৰ কিন্তু কালাৰটো বিৰাট ভাল লাগিছে আৰু মই যিহেতু চিলাইৰ কাম কৰোঁ মোক লাগে ইমান দামীও নহয় কাৰণ ইস্ত্ৰিটো বহুত দামী দামী আছে মই কম দামীয়ে লৈছোঁ বৰ্তমান পিছত গেলি যদি পাৰোঁ ল'ম দামী গান চলাবৰ কাৰণে লৈ ল'লোঁ আৰু যদি মোৰ ভিডিঅ'টো চাই ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ইমানখিনি আজিলৈ আহিছোঁ আৰু এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পাম